मेरे जिगर के चल्लो কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনাৰ সকলো ভালে আছে এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু কথাটো হ'ল মই কেইদিনমান আগত গাইজ দেৱালীত মই এটা ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ' আজি অলপ আগতে ইউটিউবে ডিলিট কৰি দিছে। মানে মই মোবাইল চাইছিলোঁ, তেতিয়া মানে মেইলটো আহিলে 3:30 বজাত আহিছে। এতিয়া বাজিছে 4টামান বাজিছে, 4:30মান বাজিল, 4:30 আৰু মই মেইলটো চালোঁ, চেক কৰিলোঁ যে কি আহিলে। তাত লিখা আছে যে মোৰ দেৱালীৰ ভিডিঅ'টো ইউটিউবে ডিলিট কৰি দিছে। আৰু ডিলিট কৰাৰ কাৰণ হ'ল যে তাত মই বহুত বম চম মাৰিছিলোঁ, আৰু বম মাৰাৰ পিছত মই কোৱাও নাছিলোঁ যে এই মোৰ ভিডিঅ'টো চাই যাতে কোনো সৰু ল'ৰা ছোৱালীয়ে মোৰ এই কামটো বম চম মাৰা মানে কামটো নকৰে। আৰু নোকোৱাৰ কাৰণে ইউটিউবে কৈছে যে মোৰ ভিডিঅ'টো চাই কোনো সৰু ল'ৰা ছোৱালী এই কাম কৰিব পাৰে, আৰু যাৰ ফলত তেওঁলোকৰ কোনো ক্ষতি হ'ব পাৰে, আৰু যিটো ইউটিউবে কেতিয়াও নিবিচাৰে। আৰু ইউটিউবে মোক এইটো মানে কৈ থৈ দিছে যে এতিয়াৰ পৰা হ'লে ইউটিউব চেনেল উৰাই দিম, মোৰ ইউটিউব চেনেল উৰাই দিম বুলি কৈছে। আৰু বহুত বেয়া লাগিছে, কাৰণ ভিডিঅ' এটা বনাওঁতে বহুতখিনি কষ্ট হয়, আৰু লগতে যি মই ভিডিঅ'টো দিছোঁ চলিছেও ভালকৈ, যিটো ডিলিট কৰি দিলে সেইটো কাৰণে অলপ বেয়া লাগিছে। বাৰু এতিয়াৰ পৰা মই গম পালোঁ যে এনেকুৱা কাম এটা কৰি নিজে মানে এটা কৈ থৈ দিব লাগে, আৰু নিজৰ কাৰণে ছেফটি হয় আৰু বেলেগৰ কাৰণেও ছেফটি হয়, যাতে এইটোও হয় যে সৰু ল'ৰা ছোৱালী এইখিনি কৰিলে তেওঁলোকৰ হাৰ্ম হ'ব পাৰে বুলি। এইখিনি মই কথা ক'ব লাগিছিল, কথাটো নক'লোঁ। আৰু মানে বহুত অলপ গাটো বেয়া লাগি আছিল, সেইকাৰণে কোৱা নহ'ল। তাড়াতাড়িতে ভিডিঅ'টো বনাই এডিট চেডিট কৰি আপলোড দিওঁতে টাইম লাগি যায়, তো সেইখিনি কথাতে মই পাহৰিয়ে গ'লোঁ। চ' এতিয়াৰ পৰা ক'ম। আৰু গাইজ, মই গাড়ীখনত বহি ভিডিঅ' বনোৱাৰ কাৰণ হ'ল কাষৰ ঘৰৰ মানুহৰ আজি নাৰায়ণ পূজা আছে, সেইকাৰণে বহুত মানুহ আহিছে আৰু হাল্লা হুল্লা হৈ আছে। মই নিবিচাৰোঁ যে মোৰ অডিয়েঞ্চৰ ভিডিঅ'টো চাওঁতে কিবা প্ৰব্লেম হওক বা মোৰ। আৰু গাড়ীখনত বহিছোঁ হয়, কিন্তু গাইজ চাবিটো চাওক মোৰ লগত আছে, চাবিটো কোনো গাড়ীত লাগি থকা নাই, আৰু এইটো যাতে ভিডিঅ' ইউটিউবে ডিলিট নকৰে মই এইটো বিচাৰোঁ। আৰু চাবি মোৰ হাততে আছে, এয়া চাওক গাড়ীৰ চাবি। তো এইখিনিয়ে আৰু। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিয়ক, চেনেল কৰি দিয়ক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল আইকনটো টিপি দিয়ক। আৰু আজিলৈ এইখিনিয়ে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং, বাই।